কি খুবা কি খুবা মই লগাই আছো তোক ৰ Hello everyone, welcome to channel Wake Up Notice. আৰু বহুত দিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো খুব দীঘল নহয়, ছুটি ভিডিঅ' কাৰণ ভিডিঅ' যিহেতু বনাব পৰা নাই কাৰণ মোৰ এক্সাম চলি আছে আৰু এক্সামটো খতম হোৱাৰ পিছতে আমি ভাবিছোঁ মেচুকা যাম আৰু মেচুকা আমি বাইক লৈ যাম আৰু মেচুকা জেগাত খুব ধুনীয়া জেগাত মানে যাব পাৰি আৰু ওচৰতে আছে যিহেতু বেছি দূৰ নহয় তো 1000 কিলোমিটাৰ হ'ব আৰু আমি বাইক ৰাইড কৰিম মই আৰু বন্ধু তিনিজন যাব মানে আমি দুখন বাইকত যাম তো যদি আপোনালোকে যাব বিচাৰে যদি কোনোবা যাব বিচাৰে যে আপোনালোকে যাব পাৰিব ভিডিঅ'টো চাব আৰু ভিডিঅ'টো কেনে পালে জনাব আৰু ভিডিঅ'টো মানে ইমান দীঘল নহয় কিছুমান ক্লিপছ আছিলে যিবিলাক ক্লিপ মানে মই ডিলিট কৰা নাছিলোঁ ফোনত আছিলে কাৰণ গাঁৱতে গা ধোৱা পুখুৰীত কিবা কিবি এইবিলাক ভিডিঅ' আৰু সেইবিলাক ভিডিঅ' আপোনালোকে আগবঢ়াই দিছোঁ তো ভিডিঅ'খিনি চাওক আৰু কেনে পালে জনাব ইমানেই ৰ'দ দিছে গৰু শুই যাবলগীয়া হৈছে মানে দিনতে আৰু এতিয়া আমি ওলাইছোঁ পুখুৰীলৈ গা ধুবলৈ যিমান যি হ'লেও গৰম পৰি আছে পূৰা বলক এতিয়া গা ধুওঁগৈ মজাকৈ আৰু যদি সাঁতুৰিব নাজানে আমাৰ লগত শিকি ল'ব বলক আৰু এখন হৈ গ'ল আমাৰ বিশ্ববিখ্যাত দিহিৰি ফিল্ডখন যিখন এতিয়া বৰষুণ পৰি মানে বৰষুণত পানী হৈ আছে পূৰা আৰু আমি পাই গ'লোঁ পুখুৰী আৰু এতিয়া গা ধুওঁ আৰু আপোনালোকে চাই যাওক ভিডিঅ'টো আৰু মোৰ এক্সাম চলি আছে আৰু এক্সাম চলি থকাৰ কাৰণে মই ক'তো ওলাই যাব পৰা নাই যি কাৰণে মই ভিডিঅ' কৰিব পৰা নাই মানে তো আজি বৰষুণ দিছিলে বৰষুণত কিছুমান ভিডিঅ' কৰিছিলোঁ আৰু ভিডিঅ'খিনি আপোনালোকক আগবঢ়াই দিছোঁ কেনেকুৱা লাগিছে ক'বচোন আৰু যেতিয়া এক্সাম খতম হ'ব তেতিয়াৰ পৰা আৰু নতুন নতুন ভিডিঅ' আপোনালোকে পাব